हेलो गाइस, वेलकम बैक टू माय यूट्यूब चैनल। की खबर সকলোৱে জনাবচোন। আৰু দেখিছেনে কেনেকুৱা ৰ'দ দিছে। এয়া বৰষুণ দি পুৰা ৰ'দ দিলে পুৰা আৰু গৰমতে থাকিব নোৱাৰা হৈ যায়। চ' আজি হৈছে ৰবিবাৰ, তো ভিডিঅ'টো আৰম্ভ কৰিলোঁ, চাই থাকিব। আৰু যদি কোনোবাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ আশীৰ্বাদত যাতে মই অলপ আগুৱাই যাব পাৰোঁ, কিনো দেখাব পাৰোঁ আপোনালোকক তাকে চেষ্টা কৰিম। আৰু প্লিজ ভিডিঅ'টো যদি ছাবস্ক্ৰাইব কৰা নাই কোনোবাই, ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু এইফালে চাওকচোন ৰ'দ, আৰু চাই থাকক ভিডিঅ'টো শেষলৈ। এতিয়া ৰাতিপুৱা সময়, এতিয়া ৰাতিপুৱা মোৰ কাম বন কৰি মেলি আজৰি আৰু এতিয়া ব্ৰেকফাষ্ট কৰিম। ৰাতিপুৱা আজি ৰবিবাৰ যিহেতু ৰুটি বনাইছোঁ, ৰুটি আৰু আলুৰ চব্জি বনাইছোঁ, তো চাই থাকিব ভিডিঅ'টো। আৰু যে এয়া ব্ৰেকফাষ্টত পুৰি, আলুৰ চব্জি আৰু এইখিনি আলু ভজা ৰাতিৰে। এতিয়া এইখন আমাৰ গুণু বেটাৰ আহা গুণু বাবুক দিলোঁ খাব। এতিয়া মই অলপ দেৰিকৈ খাম, মানে আমি মানুহজনে কিবা কাম কৰি আছে বাহিৰত, তেওঁ অলপ দেৰিকৈ খাব বোলে, সেইকাৰণে তেওঁক ৰখি আছোঁ। বাবুক খাব দিলোঁ আৰু চাই থাকিব। আজি ৰবিবাৰ, মানুহজনৰ ঘৰতে আছে, কিনো স্পেচিয়েল কৰিব পাৰোঁ। তো বহুত দিন ভিডিঅ' বনোৱা নাই, সেইকাৰণে মই ভাবিলোঁ আজি বনাই দিওঁ। ঘৰত অকলে থাকিলে ভিডিঅ' বনাব মানে সেই লাগে, সেইকাৰণে বাবুও আছে, আজি মানুহজনো আছে, বোলো আজি দেখাই দিওঁ আৰু কি কৰোঁ। চাই থাকিব স্কিপ নকৰাকৈ। গুণু কেনে হৈছে? টেষ্টি না? দেখাই দিয়া, খাই উঠি মোবাইল চাবা দেই, এতিয়া খাই চাচোন। হেল্ল' গাইছ, এতিয়া দুপৰীয়াৰ আহাৰ বনাব ওলাইছোঁ। দেখিছেনে গৰম, অলপ সময় বহিলোঁ, ছায়াত বহি আছিলোঁ বাহিৰত অলপ, আহি এতিয়া বোলো দুপৰীয়াৰ সাজ বনাওঁ। কিনো বনাওঁ আজি দেখুৱাওঁ। আজি ছানডে স্পেচিয়েল, আহক চাই থাককচোন কি বনাই আছোঁ মই। তো আজি পোলাও হ'ব, পোলাও আৰু মাংস, চিম্পুল পোলাও আৰু মাংস, আৰু বেলেগ একো নাই। তো কেনেকৈনো বনাওঁ দেখুৱাওঁ আপোনালোককো, চাই থাকিব ভিডিঅ'টো শেষলৈ। পোলাও বনাবৰ কাৰণে মই জহা চাউল এই কাপটোৰে 4 কাপ লৈছোঁ, আৰু এয়া লৈছোঁ কাজু খিচমিচ, কাজুখিনি মই অলপ ফালি লৈছোঁ, আৰু এয়া অলপ গোটা জিৰা, ইলাচি, লং, দালচেনি আৰু পিঁয়াজ। এইখিনি যিহেতু গাজৰ আছে এটা, কিন্তু নিদিওঁ আৰু এইখিনিৰে আজি চিম্পুলকৈ বনাই থওঁ। চাই থাকিবচোন ভিডিঅ'টো। এতিয়া চাউলখিনি অলপ মই ধুই লওঁ। এয়া চাউলখিনি মই ধুই ল'লোঁ অলপ। এতিয়া কেৰাহীটো পাতি দিছোঁ। ইয়াতে মই প্ৰথমতে ভাজি ল'ম, তাৰপিছত হুইচেল মাৰিব হ'বলৈ ৰাইচ কুকাৰত দি দিম। আৰু এয়া চিকেন, লোকেল চিকেন, আৰু এয়া পিঁয়াজ, আদা নহৰু, 4টামান কাজু লৈছোঁ, লং, ইলাচি, দালচেনি, গোটা জিৰা, আৰু এইখিনি আলু চিকেনৰ কাৰণে এইখিনি। আৰু এয়া দেখিছেনে ভাত কেৰেলা, আমাৰ ঘৰৰ ছিঙি আনিছে হাজবেণ্ডে। এয়া চাৰিখিনি। আহকচোন পোলাওখিনি কেনেকৈ বনাওঁ। ইয়াত পিঁয়াজখিনি অলপ মই ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। ৰঙচুৱা হোৱাৰ পিছত পিঁয়াজখিনি মই এটা সাজত কাঢ়ি থৈ দিম, প্লেটখনতে কাঢ়ি থৈ দিম। থৈ পেলাই মই পোলাওৰ কাৰণে চাউলখিনি অলপ ইয়াতে ভাজিম। এতিয়া পোলাও বনোৱাৰ কাৰণে এতিয়া মই তেলত, ৰিফাইন তেলত অলপ আৰু ঘিউ দি দিছোঁ। আপোনালোকে কোনোবাই বনাব খুজিলে অকল ঘিউটো বনাব পাৰে, মই অলপ ৰিফাইনো দিছোঁ। এতিয়া ইয়াত মই কাজু কিচমিচ, গোটা মছলাখিনি গোটেইখিনি দি অলপ টাইম ভাজি লৈছোঁ এইখিনি। এতিয়া ইয়াতে মই সেই ঘিউ আৰু ৰিফাইন তেলখিনি একেলগে চাউলখিনি দি দিছোঁ। জহা চাউলখিনি ধুই কিনে দি দিছোঁ। সেইখিনি মই এতিয়া অলপ টাইম ভাজি ল'ম, 2 মিনিটমান টাইম ভাজিম আৰু। তাতে মই ভাজি লোৱা কাজু কিচমিচ আৰু গোটা মছলাখিনিও দি দিছোঁ। দি এতিয়া অলপ টাইম মই সেইখিনি ভাজি ল'ম। কালাৰটো অলপ চেঞ্জ হোৱালৈকে ভাজিম আৰু। ভাজি
এতিয়া প্ৰায় 2 মিনিটমান হ'বই আৰু দেখিছেনে অলপ আঠা আঠা লাগিছে জহা চাউলটো এনেও অলপ আঠা যে সেইকাৰণে অলপ আঠা লাগিব ধৰিছে এতিয়া হৈ গ'ল ভাজি এতিয়া মই ভাবিছোঁ ৰাইচ কুকাৰত বনাম সেইকাৰণে ৰাইচ কুকাৰৰ ঢাকনিখন তলত এইখন দি দিছোঁ এইখন তলত দিলে চাউলটো লাগি নধৰে তলত দি পেলাই মই ভাজি লোৱা চাউলখিনি দি দিছোঁ দি এতিয়া মই এই কাপটোৰ জোখেৰে পানী দি দিম পিঁয়াজখিনি দি দিছোঁ ভাজি লোৱা পিঁয়াজখিনি ওপৰত দি ইয়াতে নিমখ আৰু অলপ চেনি দিম যাতে মিঠা মিঠা অলপ টেষ্ট আহে তাৰপিছত মই এই কাপটোৰ জোখত এই কাপটোৰে মই 4 কাপ দিছিলোঁ চাউল আচলতে কাপটোৰ ডাবল দিব লাগে 8 কাপ দিব লাগে মই 8 কাপ পানী দিয়া নাই 7 কাপমান দি দিছোঁ দি এতিয়া ৰাইচ কুকাৰটো বহাই দিছোঁ এতিয়া প্ৰায় আধা ঘণ্টামানৰ ভিতৰত হৈ যাব আৰু এতিয়া এইফালে পোলাওখিনি হোৱা মানি মই মাংসখিনি এইফালে বনাই লওঁ এইফালে মাংসৰ কাৰণে পিঁয়াজখিনি আৰু আদা নহৰু গোটা মছলাখিনি পেষ্ট কৰি ল'ম লগত মই 2টা জলকীয়াও দিছোঁ বেছি জ্বলা নাই সেইকাৰণে 2টাকে দি দিছোঁ আৰু তাৰপিছত এইফালে মাংসখিনি মই কড়াইটো গৰম হোৱাত মই ইয়াতে ৰিফাইন তেল দি দিছোঁ ৰিফাইন তেলখিনি অলপ গৰম হোৱাৰ পিছত মই ইয়াতে পিঁয়াজ গোটা 2টা শুকান জলকীয়া তেজপাত 2খিলা আৰু পিঁয়াজখিনি দি দিছোঁ এইটো কাটি পেষ্ট কৰোঁতে পিঁয়াজ অকণমান দিছোঁৱেই আৰু সৰহকৈ সেইকাৰণে ভাজিত বেছি পিঁয়াজ দিয়া নাই অলপ কমকৈ দিছোঁ দি পেলাই এইখিনি অলপ টাইম ভাজি থকাৰ পিছত মই ইয়াতে মাংসখিনি দি দিছোঁ মাংসখিনি দি অলপ টাইম ভাজি হোৱাৰ পিছত মই ইয়াতে নিমখ আলুখিনিও দি দিছোঁ আলুখিনি দি অলপ টাইম ভাজি হোৱাৰ পিছত মই ইয়াতে নিমখ দি দিম যাতে মাংসৰ কালাৰটোৰ লগত আলুখিনিও এটা ৰঙা ৰঙা এটা কালাৰ আহে আলুৰ কালাৰটো আহিলে আঞ্জাখনৰ কালাৰটো অলপ ভাল হয় দেখিবলৈ আৰু এতিয়া ইয়াত মই নিমখ দি দিছোঁ পৰিমাণ অনুযায়ী নিমখ দি দিছোঁ আৰু হালধিৰ গুড়িও একেলগে দি দিছোঁ দি মই এতিয়া এইখিনি অলপ টাইম ভাজি থাকিম এতিয়া এইখিনি অলপ আলুটো সিজিলে মাংসখিনি অলপ ভালদৰে সিজিলে এতিয়া ইয়াত মই অলপ টাইম আৰু ভাজি হোৱাৰ পিছত মই ইয়াতে এতিয়া পানী দি দিম অলপ সৰহ পৰিমাণে পানী দি দিম যাতে মাংসটো জোলটো হয় আৰু অলপ মাংসখিনিও ভালদৰে আৰু অলপ সিজে তাৰপিছত এইফালে পোলাওটো আমাৰ হৈ গ'ল এতিয়া জহা চাউল যিহেতু অলপমান মই পোলাওটো লাৰি দিছোঁ চাউলকেইটা ইলুটি কৰি দিছোঁ যাতে আঠা আঠা হৈ নাথাকে পোলাওটো এনেকৈ আৰু চিম্পুল পোলাও আজিৰ আপোনালোকে বা কেনেকুৱা পালে এইটো নাজানো আৰু এইফালে মাংসৰ আঞ্জাও হ'বই আৰু মাংসৰ আঞ্জাও উতলি আছে মাংসৰ আঞ্জা হ'লেই আৰু অলপ জোল ৰাখিছোঁ যিহেতু বাবু আছে বাবুই জোল খায় লোকেল মুৰ্গীৰ জোল অলপ খায়ো ভাল লাগে মোৰ ভাৱত আৰু এইফালে মানুহজনৰ ভাতকেৰেলা পিছত ভাজিলোঁ ঘৰৰ ভাতকেৰেলা যে ভাজি দিলোঁ আৰু নেমু জলকীয়া কেঁচা পিঁয়াজেৰে আৰু এইফালে গধূলি ওলাই আহিলোঁ অলপ বাবুই কেৱল পিজ্জা খাই কৈ আছে এইফালে এইটো দেখিছেনে শ্যাম মন্দিৰ নাৰেংগীৰ শ্যাম মন্দিৰটো যে এইফালে কি ভাল লাগে গধূলি টাইমত
আৰু এইফালে আমি বাবু আৰু মই উঠি ৰিলছ ফটো বনাই আছোঁ। এইফালে মানুহজনে পিজ্জা অৰ্ডাৰ দি আছে। দেখিছেনে পিজ্জা অৰ্ডাৰ দি আছে। এতিয়া পিজ্জা খাব লাগে আৰু পিজ্জা খাই গৈ আৰু ঘৰলৈ বুলি উভতি আহিলোঁ। কাটি ৰাস্তাত অলপ ভিডিঅ' বনাই দিলোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু প্লিজ শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। যদি কোনোবাই নতুন হয় তেওঁলোকে ছাবস্ক্ৰাইব কৰিব দেই, আৰু কেনেকুৱা পালে জনাব। আৰু এই ভিডিঅ'টো নেক্সট দিনা শ্ৰী ৰঘুপতি চাব গৈছিলোঁ, যাওঁতে কেইখনমান ফটো উঠিছিলোঁ, আপোনালোককো দেখুৱাই দিলোঁ। এখেতৰ বন্ধু আৰু আমি চাব গৈছিলোঁ, ভালে লাগিল চাই। ভাবিলোঁ ফটো এখন আপোনালোককো দেখুৱাই দিওঁ, কেনেকুৱা লাগে জনাব। আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।